बड'लेण्ड खौरांनि गासै नायगिरिनो नोंथांमोनखौ फुंबिलिनि गोजोन हामलायनाय जासिनायजों आं बरायबाय आरो बे समाव आं दङ बाक्सा जिल्लानि सिङाव थानाय मोनसे नब्लाङाव दङ आरो बे नब्लाङावनो बरमा ओनसोलनि महिला पतन्जलि योगा कमिटिनि प्रहारि मानगोनां बिथां फुलकनि कलिता बिथाङा जोंजों लोगोसे दङ आरो बिथांनिफ्राय जों मोन्थिना लानो नागिरदों दिनैनि नैबे विश्व योगा दिवसआव माबोरैहाय बिथांमोना बेखौ फालिनाय जादों आरो बेनि गोनांथि आरो बेखौ मानो फालिनाय जायो बेनि बागै जों मोन्थिनो नागिरदों। হয় বাইদেউ, আজি 21 জুন আজি বিশ্ব যোগা দিৱস, পঞ্চম মানে বিশ্ব যোগা দিৱস। এই দিৱস উপলক্ষে আপুনি কি ক'ব? আজি আন্তঃৰাষ্ট্ৰীয় পঞ্চম দিৱস। দিৱসত ক'বলগীয়াতো বহুত আছে, কিন্তু আজি মানে ক'বলৈ গ'লে বহুত টাইম হৈ যায়। আমাৰ মানে এতিয়া DC অফিচত যাব লগা আছে, নিমন্ত্ৰণ আছে। সেইটো কাৰণে জাষ্ট যোগা কৰিব লাগে, নিৰোগী হ'ব লাগে, বাছ এইখিনি। তো আপোনালোকে এই বৰ্মা যিটো মহিলা পতঞ্জলি কমিটি, এইটো কিমান বছৰৰ পৰা আপোনালোকে চলাই আছিল? 17 জুনৰ পৰা। মানে 17 জুন মানে এইবাৰ 17 জুন? অহা 1917 5 জুনৰ পৰা। 1917 5 জুনৰ পৰা আমাৰ ইয়াত যোগা চলি আছে। আপুনি দৰ্শকসকলক কি ক'ব যে আমি যোগা কৰি পেলাই কি মানে বেনিফিট হ'ব? বহুত বেনিফিট হয়, সেইটোতো ক'বই নোৱাৰি কিমান বেনিফিট। মানে কৰিব লাগে যোগা যিবিলাক আসন আছে, প্ৰণায়াম, এইবিলাক চব কৰিব লাগে। প্ৰণায়ামৰ দ্বাৰা বহুত বেমাৰ মানে চব বেমাৰে নিৰাময় হয় আৰু কৰিব লাগে। 8টা প্ৰাণায়াম আছে, যোগা আসন আছে বহুতকেইটা। চব বেমাৰতে প্ৰত্যেকৰে ভাগে ভাগে আসনবিলাক আছে, চব কৰিব লাগে। তো আমাৰ বড'লেণ্ড খৌৰাঙৰ দৰ্শকসকলে কিছুমান এনেকুৱা হ'ব পাৰে যে মানে তেনেকুৱা যোগাসন কৰিবলৈ মানে আহিব নোৱাৰি। সেই অৱস্থাত আপুনি কি ক'ব যে ঘৰত থাকি তাৰমানে যোগা কেনেকৈ কৰিব পাৰি? ঘৰত থাকিও যোগা কৰিব পাৰে, কোনোবা হেল্পফুল হিচাপত ল'ব পাৰে, ঘৰত থাকিও কৰিব পাৰে, শুই থাকিও বহি থাকিও যোগাৰ কোনো নাই, চবেই কৰিব পাৰে। আজিৰ এই মুহূৰ্তত যে কোনোবা যদি আপোনাক মানে কণ্টেক্ট কৰিব বিচাৰিছে যে আপোনাৰ মানে মহিলা যিটো পতঞ্জলি যোগা কমিটি আপোনাৰ লগত মানে জইন হ'ব বিচাৰিছে, তেতিয়াহ'লে কি কৰিব লাগিব? নাই, একো কৰিব নালাগে, আহিলে হ'ল। আমাৰ ইয়াতে সদায় চলি থাকে, মৰ্ণিং 5টাৰ পৰা 6:30লৈকে ইয়াতে আহিলে হ'ল। বা ইয়াতে আমাৰ বহুতকেইজন শিক্ষক আছে, যোগ শিক্ষক আছে ইয়াতে বহুতকেইজন, তাহাঁতক কণ্টেক্ট কৰিলেও হ'ব, প্ৰত্যেকে হেল্প কৰিব। আমি হেল্প কৰাৰ কাৰণে সদায় আছোঁ। তো আপোনালোকৰ অফিচৰ এড্ৰেছটো দি দিব, যাতে আমাৰ মানে দৰ্শকসকলে আপোনালোকক যাতে কণ্টেক্ট কৰিব পাৰে। আমাৰ এড্ৰেছ বৰ্তমান ইয়াতে আছোঁ, বৰমা ছোৱালী হাইস্কুলত প্ৰেক্ষাগৃহ, বাছ এইখিনি এড্ৰেছ। ইয়াতে কণ্টেক্ট কৰিলে হ'ল। ফোন নম্বৰ আছে, ফোন নম্বৰ দুটা মই কৈ দিলোঁ, 7086879797 আৰু 70022266 আৰু আছে বেলেগ। বাকী ইয়াতে আহিলে লগ পাব বাকীকেইজনকো। তো লাষ্ট মুহূৰ্তত আপোনাক সুধিব বিচাৰিছোঁ, আমাৰ বিশ্ববাসী আপুনি কি ক'ব আজিৰ এই বিশেষ মুহূৰ্তত? এই বিশেষ মুহূৰ্তত ক'বলগীয়া একো নাই। মোদী ডাঙৰীয়াটো ইমান ধুনীয়া এটা প্ৰজেক্ট লৈ গৈছে 2015 চনৰ পৰা, গতিকে আজিতো 5ম বছৰ হ'ল। এইখিনি আমি চবেই সহযোগিতা কৰিব লাগে, চবৰে মিলিলেহে হয়, কোনো মানে সেই নহয়, চবেই কৰিব লাগে আৰু চবেই নিৰোগী হ'ব লাগে, বাছ এই। মই দৰ্শক ফালৰ পৰা এটা প্ৰশ্ন আপোনাক দাঙি ধৰিব বিচাৰিছোঁ যে বিশ্ব যোগা দিৱসক মানে 21 জুনত লোৱা হৈছে, ইয়াৰ কিবা কাৰণ আছে নেকি যে 21 মানে জুনক লোৱা হৈছে? এইটো কাৰণ তেনেকুৱাকৈ নাই। তেখেত মানে মোদী ডাঙৰীয়াই 1914তে ভাবিছিলে, মানে সেইটো স্থাপন কৰিলে, তাৰপিছত 15ত ল'লে আৰু এনেকৈ হ'ল তেখেতৰ সেই। আৰু মানে এইটো যিহেতু আমাৰ পুৰণি এইটো সংস্কৃতি, আগতেতো চবেই ঋষিমুনিসকলে যোগ কৰি পেলাই বহুত বেমাৰ আজাৰ ভাল কৰিছিলে। এইটো মানে দাঙি ধৰাৰ, এইটো জীয়াই ৰখাৰ কাৰণে বাছ এইখিনিয়ে। তো যোগা এইটো আমাৰ ভাৰতবৰ্ষতে নহয় বিশ্বতে কেনেধৰণৰ প্ৰভাৱ পেলাইছে আপুনি কি ক'ব? বহুত প্ৰভাৱ পেলাইছে, চবেই উপকৃত হৈছে আৰু সেইকাৰণে আজিকালি যোগাত চবেই মানে যোগদান কৰে, চবেই হেৰি কৰে আৰু চবৰে বহুত উপকৃত হৈছে। তো ধন্যবাদ থাকিল বাইদেউ, আমাৰ লগত বহুমূল্য আপোনাৰ সময় দিয়াৰ বাবে। আপোনাৰ সুখ শান্তি জীৱন আমি উইচ কৰিছোঁ। থেংক ইউ ছ' মাছ। ওম।